নমস্কাৰ গাইজ, মই এতিয়া আন্ধ্ৰপ্ৰদেশত আছোঁ। আন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা ডিষ্ট্ৰিক্ট। চ' আমি এতিয়া কাম কৰোঁ, মাছৰ দানা দিওঁ। ইয়াত পুখুৰী বহুতো আছে, কমচে কম ইয়াত 40-40টামান পুখুৰী আছে। চ' আমি ইয়াতে কাম কৰোঁ। এতিয়া গধূলি হৈছে, বিলি গৈছে, এতিয়া 4-6টা বাজিছে। তো এটা কথা ক'ব বিচাৰিছোঁ, অসমত বহুতো মানুহ গৈ আছে ইয়াৰ পৰা, যে আমাৰো লগৰ বহুত ইয়াত থকা, আমি একেলগে ৰুমত আছিলোঁ ইয়াত। আমাৰ লগৰ বহুতে গৈছে। তো গাইজ, আমিও যাম বুলি ভাবি আছোঁ কেইদিনমান পিছত, কিয়নো এতিয়া আমাৰ কাম বন্ধ হোৱা নাই, বহুতৰে বন্ধ হৈছে। বহুতো মানুহে অসুবিধাৰ মুখত পৰিছে। এতিয়া বৰ্তমান আমি নাই, মালিকে কৈছে যিমান পাৰোঁ কাম কৰি থাক কৈছে। হ'লেও আমি কেইদিনমান আগতে যাম বুলি ভাবিছোঁ, কি হয় চাই লওঁ। এতিয়া এইটো মাহ কি মেচোন, জুলাই আগষ্টত যাম বুলি ভাবিছোঁ, কি হয় চাই লওঁ। কিয়নো ইয়াতো কাম বন্ধ হ'ব হৈছে, আৰু জলদিকে যোৱাটো আমাৰো ভাল। আৰু আমাৰ ইয়াৰ পৰা যিমানে গৈছে চবেই বাছ ৰিজাৰ্ভ কৰি গৈছে শুনিছোঁ। জুনৰ পৰা ট্ৰেইন ষ্টাৰ্ট দিব, হয়নে নহয় ভালকৈ শুনা নাই। দিনটো আহি পালেহে গম পাম। চ' আমাৰো গতি কি হয় নাজানো, এতিয়া চবফালে বন্ধ হৈ আছে, লকডাউন চলি আছে, চবেই জানেই। কৰোণা ভাইৰাছৰ কাৰণে চব ক্লজ বন্ধ, আৰু পুলিচে যাব নিদিয়ে জাহা তাহাকৈ। সেইবাবে আমি কাম কৰি আছোঁ, আৰু কাম নকৰা টাইমখিনিতো এনেই গেম খেলি থাকোঁ, পাবজি বা কি। আপোনালোকে ভিডিঅ' চাই দেখিছে চাগে, মই এনেই টাইম পাছ কৰিবৰ কাৰণে পাবজি খেলোঁ। ক'তো নাযাওঁ বৰ্তমান, টাউন বন্ধ নহয় তাৰমানে, যিমানখিনি পাৰে খোলা দিছে চৰকাৰে, আৰু লগাখিনিতো চৰকাৰে খোলা দিছে। ইয়াততো বেছিভাগেই খোলা আছেই, হ'লেও কিয়নো আমাৰ এটা ভয় সোমাই গৈছে, কিয়নো এই বেমাৰটো বহুত ডাঙৰ বেমাৰ যে। চ' তাৰ কাৰণে আমি ক'তো ওলোৱা নাই। এখন গাঁৱতে সৰু এখন দোকান আছে ইপিনে, ইয়াৰ পৰা 5 মিনিটমান লয়, তাতে দোকান এখন আছে, তাতে যাওঁ গ'লে মানে কিবা কিবি ঠাণ্ডা চাণ্ডা কিবা কিবি খাই আহোঁ, ভাল বস্তু। চ' এতিয়া পইচাও নোহোৱা হৈছে, জেব খালী হৈছে, দৰমহা পাবৰে হোৱা নাই। কি হয় চাই লওঁ, কেইদিনমান পিছত দোকানত যাব পাৰোঁ। এতিয়া বৰ্তমান পইচা টকা নাই। ইয়াতো আন্ধ্ৰপ্ৰদেশত বেমাৰৰ সংখ্যা বহুতেই কম, হ'লেও ইয়াত ইমান ভয় কৰিব লগা কিবা হোৱা নাই। মানে অসমত যিমানখিনিতো হৈছে, ইয়াত বহুতো কম হৈছে। তাকে আমি কি হয় কি নহয় চাওক। চবেই লকডাউনত কি কৰিব, ঘৰতে বহি বহি একোতো কামেই নাই। কাম আছে যদিও কৰিব নোৱাৰে, বাহিৰত ওলাব নোৱাৰে। সেইবাবে মই পাবজিৰ এটা চেনেল খুলিছোঁ, যদি ভাল লাগে আপোনালোকে চাব। চাই যদি ভাল লাগে লাইক এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো তাকে মই আপোনালোকৰ ওচৰত অনুৰোধ, মোৰ বন্ধু বান্ধৱী যিমান আছে, চ' তাকে এই ভিডিঅ'টো ইমানতে সামৰিলোঁ, কিয়নো গধূলি হৈ আছে। চাওক বহুত গধূলি হৈ গ'ল, এতিয়া বজিব লৈছে, কিমান বজিছে 6টা, 4:30 হৈছে। আমাৰ অসমত চাগে এতিয়ালৈকে দিল্লী ডুবি কিজানি ভাত খাবলৈ হ'ল, মানুহবোৰে শুবই হ'ব আৰু, কিয়নো অসমত বহুত জলদিকৈ গধূলি হয়। 5টা নহয়, 4:30টাতে কিজানি বেলি ডুবে চাগে। তো মই এতিয়া লগৰ ৰুমত আহিছোঁ। এইটো ৰুম বহুত গৰম ইয়াত, হ'লেও উপায় নাই, টিঙৰ ৰুম। এইবোৰ চাওক, বহুত লেতেৰা বস্তু, কোম্পানীৰ পূৰা লেতেৰা কৰি ৰাখিছে। ঠিক আছে, তেতিয়াহ'লে বাই বাই।